বন্ধুসকল, স্বাগতম জনাইছোঁ ডেইলি ফেক্টছৰ চেনেলটোলৈ। টপ 10 আমেজিং ফেক্টছ। নাম্বাৰ 1, সালান ইটালীত এখন আইলেণ্ড আছে যোনখন ওপৰৰ পৰা দেখিবলৈ পাই ডলফিনৰ নিচিনা। নাম্বাৰ 2, নিউজিলেণ্ডত এখন চহৰ আছে আৰু সেই ঠাইডোখৰ নাম 85 আখৰৰ। নাম্বাৰ 3, কাৰ্পেট এলাৰ্ম ক্লক নামেৰে এখন কাৰ্পেট আছে যোনখনত দুটা ভৰি নিদিয়ালৈকে এলাৰ্ম বন্ধ নহয়। নাম্বাৰ 4, ভাৰতৰ চবতকৈ বেছি IAS অফিচাৰ বিহাৰৰ পৰা হয়। নাম্বাৰ 5, আপুনি জানি আচৰিত হ'ব যে নিউয়ৰ্কত এজনী কেট ওমেন আছে। মেকুৰীৰ ইমানেই ভাল পাইছিল যে নিজৰ চেহেৰা প্লাষ্টিক চাৰ্জাৰী কৰি মেকুৰীৰ নিচিনা বনাই পেলালে। নাম্বাৰ 6, ফ্ৰেণ্ডেৰিক নামৰ এই ঘোঁৰাটো পৃথিৱীৰ সকলোতকৈ ধুনীয়া ঘোঁৰা হিচাপে পৰিচিত। নাম্বাৰ 7, পৃথিৱীৰ প্ৰথম পাৰমাণৱিক বোমৰ নাম আছিল লিটিল বয়। নাম্বাৰ 8, আপুনি জানেনে আৰু কেইটামান বছৰ পাছৰ পৰাই বজাৰত MI ইলেক্ট্ৰিক কাৰো দেখিবলৈ পাম। নাম্বাৰ 9, ৰাজস্থানত চুৰু কিলা একমাত্ৰ এনে কিলা য'ত যুদ্ধৰ সময়ত গুলী বাৰুদ খতম হোৱাৰ ফলত সোণৰ গুলী দি আক্ৰমণকাৰীসকলৰ ওপৰত প্ৰহাৰ কৰা হৈছিল। নাম্বাৰ 10, এবাৰ এজন ব্যক্তিয়ে চিগাৰেট খোৱা বন্ধ কৰি সেই টকা সাঁচিবলৈ ধৰিলে আৰু কিছু বছৰৰ পাছত সেই টকাখিনিৰে এখন বিলাসী গাড়ী ল'লে। ঠিক কিছুদিনৰ পাছতে গাড়ীখনৰ দুৰ্ঘটনা হৈ মানুহজনৰ মৃত্যু ঘটিল। বন্ধুসকল, এনেধৰণৰ পৃথিৱীৰ সত্য ঘটনাবোৰ যদি ভাল পায় তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল পালে প্লিজ লাইক এটা কৰি দিব।